তাৰপিছত এইটো সময়তো মোহন শুই আছে মোহনে শুই আছে আমি কিয় কলা কাপোৰ বান্ধিম বাকলি এইজনী কলা কাপোৰ মাৰি প্ৰতিবাদ কৰে এতিয়া মোহন হৈ আছে আমি প্ৰতিবাদ কৰিম দিয়া আকৌ ডিঙিৰ ওপৰত তৰমুজটো এনেই লৈ আছ ন বাকলি আমি হেজাতিকে কথা ক'লে মই ভুল হ'ল দে বহ চাওকচোন কথাটো হৈছে আমি গোটেই সোপাই এটা ভাজ লৈ লৈ যদি ভূত হৈ ভয় খুৱাওঁ কিন্তু ভয় খাব ৰাতিপুৱালে দেখিবি মোহন চিধা হৈ বাকলি মজাব বলক বলক তহঁত যা মই থানাতে আছো ছাৰ আহিলে নহলে গণ্ডগোল হৈ যাব আমাক ফটাই নিজে বাচি যাব আমি ফচি যাম আপুনি গলেহে আমি যাম মই যাওঁ তহঁত ফচিলে নালাগে 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 আমি তিনিজনেই যাম দিয়া ছাৰে আহি কাকো নেদেখিলে বেয়া তিনিটা নসৰকে ক'ত তিনিটা তোক দুটা ধৰিছো বাকলি জোকাই থাকে বোলা হৰি আও ৰাম আহিছো বা ধৈৰ্য নাই মানে আৰে কি হ'ল গাগদা সৰি কি হ'ল মানে আহিলো নহয় আপুনি এতিয়া আমাৰ ঘৰলৈ আহিছে যে ডিউটি পা আহিছো আমাৰ এখেত ডিউটিতে আছে ইয়ালৈ কিয় আহিছে মানে কেলে মানে হেৰি আৰু ললতে কলৈ আহিছো ধৰিবই পৰা নাই নহয় কি হ'ল একো নাই একো নাই বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিবা নেকি ভোক লাগিছে ৰ'ব মই কিবা এটা কৰি আছো ৰ'ব গাগদা আহক এয়া ভাত দিলো ভাত দিছো হ'ব দিয়া আহক আৰু মই ভাত খালোৱে এখেতলে আছিল আৰু বেয়া চেয়া নেপাব খালি ভাতহে কি হ'ল হ'ব দিয়া গাগদা আপোনাৰ হাতত কি হ'ল চামুচ লৈছে যে চক লাগিল ইলেক্ট্ৰিক চক থানাত
আৰু এনেকে থিয় হৈ ভাত খাইছে যে বহি লওকচোন এৰিষ্টকেট মানুহে এনেকে থিয় হৈ খোৱাটোক বুফে বুলি কয় আগতে আমি চাহৰ লগত থাকোতে এনেকৈ থিয় হৈ এনেকে এৰিষ্টকেট ফেমিলি মানুহটো হেৰি আপুনি খাওক মই আছো হ'ব কোমকে বুঢ়িবা হাৰামদাদাটোৱে গোটেই মোৰ বেক চাইডৰ অৱস্থা বেয়া কৰি থৈছে Oh, baby. ঐ Condition hene. বহুত বেয়া তুমি কি কৈ আছা কোনে মাছে আই ছয় সুস্মিতা Oh, baby. ঐ Condition hene. বহুত বেয়া তুমি কি কৈ আছা আমি চিধা হৈ শুবাই পাৰা নাই চাইড হৈ শুই আছো বাকলি মৌ একে মই গম পানী অকমান চৰিয়াতে লৈ বহি দিছো শুনাচোন বিউটি এইটো কথা যাতে শুনেও গম নাপায় কাক তাকো হৈ দিবা নহলে বহুত লাজ পাম দেখিছা কি আমাৰ কি অৱস্থা কৰিলে কালি ধৰিমগে বাৰু কেকে ডাক মোৰ মুখৰ অৱস্থা বেয়া কৰি পেলালে এইডালে একদম দিয়া ৰাখো হ'ব দিয়া আয় মা সুস্মিতা স্যার উঠা নালাগে নেকি স্যার নহয় উঠা কি হৈছে স্যার চিটটোত কি আছিল স্যার আমি খোজকাঢ়িয়ে যাওঁ নেকি স্বাস্থ্যৰ কাৰণেও ভাল ঠিক আছে তেনেহ'লে আহি থাকা হলাৰ মোৰ চাওক ক্ষয় বুলি কচোন অকণমান জোৰ দি কওক ক্ষয় মুখখন চাওঁ জয় হনুমান তহঁতকনো মোহনে মাৰে নে চব আপোনাৰ কাৰণে হৈছে মই কিডাল কৰিলো নিজে নগ'ল আমাক পঠিয়ালে নিজে নগ'ল আমাক পঠিয়ালে ফুলাই পঠিয়াইছে এতিয়া আমাক দৃশ্যটো কেনেকুৱা হৈছিল কচোন কোন কেনি পলাইছিলি দৃশ্য মনত পেলাবলৈ আহিছে চব আহি আছে ধৰিবহি এতিয়া আপোনাক ৰ'ব মই এতিয়া ডিউটি টাইমত মোৰ চুপতি মাৰিবলৈ টাইম আছে কলৈ গৈছাগে বাকলি এইবোৰ চাওকচোন গোটেইখন খাই বোলাটো শুবলৈ ওলাইছো অসম ভালেতো কোনে কৈছে খেতৰে পাইছে তহঁতে খেতৰে পাইছে আজিও এচুট দি আছো ইটা মানে আমাক কালি গম পাই গ'ল মানুহটো কালি কেছটো কম বুলি ভাবিছে গুচিয়ে গৈছে
ওৰা ৰবাচোন ৰবা এইটো কি ষ্টাইল এইটো আমি এনেকৈ খোজ কাঢ়ো আমাৰ ষ্টাইল ন তুমিতো এনেকে খোজ নাকাঢ়া নহয় আমাৰ খোজৰ কথা আমাতকে বেছি জানা যা হদিন থাকি এই ৰবা নাকত এইটো কি আছিনা ওলাইছে বা বঢ়িয়া ষ্টাইল কৈছা দেই কি হ'ল একো হোৱা নাই যা কি হ'ল একো হোৱা নাই কৈছো না যা আপুনি এনেকে খোজ কাঢ়িছে যে মোৰ মন গৈছে আজি সেই তাতকে খোজ কাঢ়িবলৈ দিয়া নাৰ্ছৰ চকুত ধূলি দিব আহিছে আমি মানুহৰ খোজ দেখিলে গম পাওঁ পাইলছ কিমান ডাঙৰ হৈছে কালি গম পোৱা যায় তেনেহ'লে তুমি কিবা নাৰ্ছ বাইদেউ মা দুখোজমান কাহিলৰ বিষটো কমেই নেকি জানি হালত হোৱা গৰুকো নোকোৱাই এনেকে ভাইয়া বাইদেউ আপোনাৰ পাইলছ হৈছে পাইলছত ধৰিলা যে আপুনি এনেকে খোজ কাঢ়িছে যে মোৰ মন গৈছে আজি সেই তাতকে খোজ কাঢ়িবলৈ দিয়া নাৰ্ছৰ চকুত ধূলি দিব আহিছে আমি মানুহৰ খোজ দেখিলে গম পাওঁ পাইলছ কিমান ডাঙৰ হৈছে কালি গম পোৱা যায় তেনেহ'লে তুমি কিবা নাৰ্ছ বাইদেউ শুনকচোন বাইদেউ শুনক না নাই বাইদেউ নেগলেক্ট কৰিছে এইটো অপাৰেশ্যন কৰিব লাগিব পাইলছ এইটো খাটাং পাইলছ ঘৈণীয়েক জানা কথা ক'বলৈ বাধা কৰিবি কিন্তু কৈ দিছে হ'লে কি হ'লনো কথা নাই বতৰা নাই তাক পাইলছ হৈছে বুলি বদনাম দি দিছে যে হাঁহি খাবি ক'ত টাইলছ লগাইছে কৈ দি ক'ত টাইলছ লগাইছে দুষ্টি কৈ দি পাইলছৰ কথাটো এডাল কি খোজ কাঢ়িছে এইবিলাক বাদ দিও আচ্ছা ক'ত টাইলছ লগাইছে লিখা কেছ নম্বৰ 4720 4720 এয়াৰ 2016 বিউটি অহা নাই নেকি আহিব ছাৰ তাইও তুমি এই কাগজখন ভালকৈ থৈ দিবা ঠিক আছে ছাৰ ৰাকেশ ছাৰ হ'ল ছাৰ এইখন ভালকৈ ফিল আপ কৰিছনে কৰিছে আৰু এই পৰহি কোৱা কেছটো এইটো ছাৰ এক্সিডেণ্ট কেছটো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ঐ কি চাইছ ইহঁতৰ বেক চাইডটো লাগি যাওঁতে কিয় চিঞৰ মাৰি দিলে ছাৰ তুমি বৰ জোৰে সোমাইছা দিয়া অঞ্চলটো ডাঙৰ ন ডাক্তাৰ অথনি কেছ এটা ক'বলৈ আপোনাক ইমান চিঞৰিছো আপুনি এবাৰ ঘূৰিও নাচাইছে